আজি মোৰ বাৰ্থডে আৰু বাৰ্থডে বুলি অলপ ফুৰিবলৈ যাওঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মোৰ বাৰ্থডে আৰু বাৰ্থডে বুলি অলপ ফুৰিবলৈ যাওঁ। আজি এটা মন্দিৰত যাম, যিটো মন্দিৰ আছে পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ উমানন্দ। তো সেই উমানন্দ মন্দিৰতে যাম আজি। তো তোমালোকে ভিডিঅ'টো চাই থাকিবা আৰু তাৰ পৰা আহি প্ৰগ্ৰাম এখন আছে, প্ৰগ্ৰামখনো চাবলৈ যাম। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই ফেৰীখনতে বহি আছোঁ। তো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, ষ্টাৰ্ট হ'লে মই বাহিৰত যাম, ভিতৰত নাযাওঁ, বাহিৰত যাম, তোমালোককো দেখাব লাগিব। তো ব'লা। তো ফাইনেলি ষ্টাৰ্ট হৈ গ'ল। তো এতিয়া গৈ আছোঁ পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ উমানন্দলৈ। তোমালোকেও যদি গুৱাহাটীত আহা ইয়াত একবাৰ আহি যাবা। তো বহুত দেশ বিদেশৰ পৰা মানুহ আহে উমানন্দ দৰ্শন কৰিবলৈ। তো গৈ গৈ পামগৈ আৰু বেছি দূৰ নাই, অলপ দূৰ আছে। তো মোৰ সন্মুখত দেখা সৌটোৱে হৈছে পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ উমানন্দ। আৰু ওপৰত দেখা এই লাইনটো চোৱা। তো একদিন ৰূপেত আহিছিলোঁ, তোমালোকক দেখাইছিলোঁ। তো এইটোৱে হয় ৰূপে লাইনটো। তো যদি সেইটো ভিডিঅ' চোৱা নাই তোমালোকে ডিছক্ৰিপশ্যনত লিংক থাকিব, গৈ চাবা। তো ফেৰীৰ পৰা নামি আহিলোঁ। তো এতিয়া চিৰিফালে ওপৰত যাব লাগিব। এইখন পিছফালে ব্ৰহ্মপুত্ৰ আৰু এই চিৰিখনৰ ফালে দিয়ে মই মন্দিৰলৈ যাব লাগিব। তো ব'লা একদম মন্দিৰত যাওঁ। তো ফুল চাকি ধূপ চব লৈ ল'লোঁ মন্দিৰ দৰ্শন কৰিবলৈ। তো এতিয়া ব'লা মন্দিৰৰ ভিতৰত যাওঁ।
তো মোৰ মন্দিৰ দৰ্শন হৈ গ'ল, চাকি ধূপ চুপ চব জ্বলালোঁ। আৰু পিছফালে থকা এই মন্দিৰটো হৈছে মেইন মন্দিৰটো। তো এতিয়া মই মেইন মন্দিৰটোত নগ'লোঁ, এইটো ছাইডত থকা এই মন্দিৰটোতে ধূপ জ্বলালোঁ। তো সেই মন্দিৰটো মানে মানুহ বহুত ভিৰ হৈ আছে, সেইকাৰণে তাত নগ'লোঁ। তো একো নাই, মন্দিৰেই। তো ইয়াতে আজি হিমাচল প্ৰদেশৰ CM আহিছে, শ্ৰী জয়ৰাম ঠাকুৰ। তো CM ছাৰক গামোচা চামোচা পিন্ধাই আদৰণি জনালে। তো মই কৈছিলোঁ নহয়, ইয়াত বহুত দূৰৰ পৰা মানুহ আহে দৰ্শন কৰিবলৈ। তো তোমালোকে অসমতে আছা আৰু ইয়াত অহা নাই, তো ইয়াত একবাৰ আহি যাবা, বহুত ভাল লাগে। তো ব'লা এতিয়া ইয়াৰ পৰা যাওঁ। গধূলি প্ৰগ্ৰেম এখন আছে আমাৰ ষ্টেডিয়ামৰ ওচৰতে, তো প্ৰগ্ৰামখনো চাবগৈ লাগিব। তো মই ফেৰীত বহি আছোঁ এতিয়া, তো যাম আৰু। তো ব'লা একদম গধূলি লগ পাই আছোঁ। হাই ফ্ৰেণ্ডছ, তো এতিয়া প্ৰগ্ৰেম চাব ওলাই আহিলোঁ। তো ব'লা একদম প্ৰগ্ৰেমত লগ পাই আছোঁ। তো আজি প্ৰিয়ংকা ভৰালী আহিব আৰু মণ্টুমণি আহিব আমাৰ ষ্টেডিয়ামৰ একেবাৰে ওচৰতে। তো তোমালোককো দেখাম, পূৰা এনজয় হ'ব। তো ব'লা। তো এতিয়া গধূলিয়ে হ'ল, ইয়াত ভিডিঅ' কৰি নাযাওঁ। তো প্ৰগ্ৰাম ষ্টাৰ্ট হোৱাৰ পিছত একেবাৰে তোমালোকক ডাইৰেক্ট প্ৰগ্ৰাম দেখাই আছোঁ। তো ব'লা।
ফ্ৰেণ্ডছ, মোৰ আজিৰ ভিডিঅ'টো ইমানেই। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা। তো যদিহে ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা, আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিবা। তো আজি যিসকলে মোৰ বাৰ্থডে উইছ কৰিলা, তো বহুত বহুত থেংক ইউ। তো লগ পাম বেলেগ এটা ভিডিঅ'ত। তো আজিলৈ বাই বাই।